Hello my dear friends and students. আজি মই এই ভিডিঅ'টোত ক্লাছ 10 মেথছৰ চেপ্টাৰ 7 এক্সাৰসাইজ 7.1 কুৱেশ্যন নম্বৰ 10 টো এই ভিডিঅ'তে কৰাম। এতে চাই লোৱা কুৱেশ্যনটো মই ইয়াতে পাতি ৰাখিছোঁ। সোৱা কুৱেশ্যনে কি কৈছে? সোৱা x আৰু y ৰ মাজৰ সম্পৰ্ক ওলোৱা যাতে xy বিন্দুটো 3,6 আৰু -3,4 বিন্দু দুটাৰ পৰা সম দূৰৱৰ্তীত হয়। এতিয়া সোৱা কুৱেশ্যনে কি কৈছে মই ভালদৰে বুজাই আছোঁ তোমালোকক। সোৱা কুৱেশ্যনে কৈছে এটা বিন্দু আছে যিটো স্থানাংক দিয়া আছে xy। ধৰিছো এই বিন্দুটো স্থানাংক হৈছে xy। এই বিন্দুটো আৰু দুটা বিন্দুৰ পৰা সম দূৰত্বত আছে, যেনেকুৱা ধৰি লোৱা আৰু দুটা বিন্দু ইয়াতে এটা এটাৰ স্থানাংক হৈছে 3,6 আৰু এটাৰ স্থানাংক হৈছে -3,4। কুৱেশ্যনে কৈছে যে এই xy যিটো বিন্দু আছে এইটোৰ এই 3 আৰু 6 স্থানাংকৰ যিটো বিন্দু আছে এইটোৰ পৰা যিমান দূৰত্বত -3,4 সেইটোৰ পৰাও সিমান দূৰত্বত, মানে এইখিনি আৰু এইখিনিৰ দূৰত্ব সেম। তেনেহ'লে মই এইটোক এটা কাম কৰোঁ p ধৰি লওঁ আৰু এইটোক a আৰু b বুলি ধৰি লওঁ। মানে এইটো যে কুৱেশ্যন মতে p বিন্দুটো a আৰু b ৰ পৰা সম দূৰত্বত আছে, মানে ap যিমান bpও সিমান। তেনেহ'লে আমি xy ৰ সম্পৰ্ক ওলাব লাগে। এতিয়া চোৱা কেনেকুৱা কৰোঁ। সোৱা ইয়াতে মই ধৰি লৈছোঁ এইটোক p বিন্দুৰ স্থানাংক বুলি ধৰিছোঁ, a বিন্দুৰ স্থানাংক বুলি ধৰিছোঁ আৰু এইটোক b বিন্দুৰ স্থানাংক ধৰিছোঁ, যাতে যেনেকুৱা এই চিত্ৰত তোমালোকক বুজাইছোঁ। এতিয়া প্ৰশ্নই আমাক কৈ দিছে যে প্ৰশ্নই আমাক কৈ দিছে এই p বিন্দুটো a ৰ পৰা যিমান দূৰত b ৰ পৰাও ইমান দূৰত। এইটো চোৱা p বিন্দু এইটোক ধৰিছোঁ, এই বিন্দুটো এই দুটা বিন্দুৰ পৰা সম দূৰত্বত আছে। তেনেহ'লে এনেকুৱা সোৱা প্ৰশ্নই কৈ দিছে আমাক যে p বিন্দুটো a আৰু b ৰ পৰা সম দূৰত্বত আছে, মানে ap যিমান bpও সিমান। তেনেহ'লে সেইমতে আমি লিখি দিছোঁ ap = bp। তেনেহ'লে সোৱা ap আৰু bp ৰ দূৰত্ব ওলাবলৈ মই দূৰত্বৰ সূত্ৰকেইটা দুই চাইডত পাতি লওঁ। ap ৰ কাৰণে এতিয়া পাতি আছোঁ। প্ৰথমতে দূৰত্বৰ সূত্ৰ হৈছে x2 - x1 হোল স্কয়াৰ প্লাছ y2 - y1 হোল স্কয়াৰ ইকুৱেল। এতিয়া bp ৰ কাৰণে পাতি আছোঁ। সোৱা আকৌ x2 - x1 হোল স্কয়াৰ প্লাছ y2 - y1 হোল স্কয়াৰ। এতিয়া সোৱা প্ৰথমতে ap ৰ কাৰণে সূত্ৰ পাতিছোঁ। এতিয়া এই a আৰু p বিন্দুৰ পৰা আনি পেলাই ইয়াতে ভ্যালু কেইটা বহুৱাম সোৱা। তেনেহ'লে সোৱা ap ৰ দূৰত্ব ওলামতো, গতিকে a ৰ বিন্দুকেইটাক মই x1 y1 ধৰি লওঁ আৰু এইটোক x2 y2 বুলি ধৰি লওঁ। এতিয়া এই দুটাৰ পৰা এই সূত্ৰটো আনি বহুৱাই দিলে ap ৰ দূৰত্ব হৈ যাব আমাৰ। সোৱা x1 প্ৰথমতে আছে সূত্ৰতে x2 হৈছে কিমান x মাইনাছ x1 হৈছে 3 হোল স্কয়াৰ প্লাছ y2 হৈছে y মাইনাছ y1 হৈছে 6 হোল স্কয়াৰ আছে, হোল স্কয়াৰ দি দিছোঁ ইকুৱেল সেই সাইডত। সোৱা এতিয়া এই সাইডত আমাৰ bp ৰ দূৰত্ব ওলাব লাগিব। এতিয়া সোৱা bp ৰ ওলাবৰ কাৰণে আমি এইটোক x2 y2 ধৰা আছে, তেনেহ'লে এইটোক x1 y1 বুলি ধৰি লওঁ। b আৰু p সোৱা প্ৰথমতে সূত্ৰত সোৱা এতিয়া আমি b আৰু p ৰ পৰা ওলাম, a2 নালাগে। নহ'লে ইয়াত সোৱা তোমালোকে bp, তেনেহ'লে এইটোত মই x1 y1 ধৰি লওঁ আৰু এইটোক মই x2 y2 বুলি ধৰোঁ। এতিয়া ইয়াৰ পৰা আমি কৰিম, ইয়াতে তোমালোকে কনফিউজ হোৱা যদি সেইকাৰণে মই এই চিত্ৰটোৰ পৰা কৰি আছোঁ। সোৱা প্ৰথমতে x2 আছে, গতিকে x2 হৈছে x মাইনাছ x1 হৈছে -3 হোল স্কয়াৰ প্লাছ y2 সোৱা y2 আছে y মাইনাছ y1 হৈছে 4 হোল স্কয়াৰ। ইয়াতে সোৱা দুটা মাইনাছ একেলগত আছে, গতিকে -3 টো ব্ৰেকেটত ৰাখিছোঁ আৰু এই -3 টো ব্ৰেকেটত ৰাখাই সেইটো হোল ব্ৰেকেট দি দিছোঁ। এতিয়া এইখিনি অলপ সলভ কৰি দিওঁ। এতিয়া দুই সাইড একেলগত সলভ কৰি যাম। এইটো ap ৰ দূৰত্বৰ কাৰণে এইখিনি সলভ কৰা হৈ আছে। সোৱা এইটো মই দেখিছোঁ x - 3 হোল স্কয়াৰ, তেনেহ'লে a - b হোল স্কয়াৰৰ সূত্ৰত যাবগৈ। ইয়াতে মই a - b হোল স্কয়াৰৰ সূত্ৰটো পাতো তোমালোকৰ সুবিধাৰ কাৰণে। সোৱা এতিয়া ইয়াতে পাতি লৈছোঁ a - b হোল স্কয়াৰৰ সূত্ৰ কেনেকুৱা। সোৱা a - b হোল স্কয়াৰ ইকুৱেল a স্কয়াৰ - 2ab প্লাছ b স্কয়াৰ। তেনেহ'লে এইটো ইয়াতে ax, তেনেহ'লে a - b হোল স্কয়াৰ, তেনেহ'লে a স্কয়াৰ মানে x স্কয়াৰ মাইনাছ 2ab, a মানে x, 2ab মানে 3, 2ab প্লাছ b স্কয়াৰ মানে 3 স্কয়াৰ
তাৰপিছত প্লাছ সেইটো তেনেকুৱা হৈ আছে চোৱা a minus b whole square এটুকে ধৰো 6ক b ধৰো তেনেহলে a square minus 2ab a মানে হৈছে y আৰু b মানে 6 2ab plus b square মানে 6 square এতে এটু সলভ কৰিছো এতে হিসেটত এটু কৰিব লাগিব সো এটু কেনেকৈ কৰো এতে আমি ব্র্যাকেট টু সলভ কৰিলো x আছে x তাৰ পিছত মাইনাস প্লাস 3 আছে 3 হোল স্কয়ার প্লাস ইয়াতে সোয়া সূত্ৰত ভাঙিব লাগিব এই সূত্ৰটোত ভাঙি দিম a minus b whole square ফৰ্মত আছে এটু y minus 4 y মই এ ধৰো a square মানে y square a square minus 2ab 2 মানে সূত্ৰৰ 2 a মানে y আৰু b মানে 4 2ab plus b square মানে 4 square এতিয়া সো এইখিনি সলভ কৰো মই x square আছে x square লিখো তাৰ পিছত সব মাইনাস আছে মাইনাস 2 3 গুণ 6 6 লগতে x আছে x plus 3 square মানে 9 3 3 jar 9 হয় plus y square আছে y পিছত মাইনাস 2 6 গুণ 12 y plus 6 6 গুণ 36 ইকুয়াল হিসেবতে এইখিনি এতিয়া সলভ কৰো সো ইয়াতে a plus b whole square সূত্ৰত গৈ আছে x plus 3 তেনেহলে এটু হোল স্কয়ার আছে তেনেহলে a plus b হোল স্কয়াৰৰ সূত্ৰত আমি সলভ কৰিব লাগিব ইয়াতে তলত লিখি দিও সূত্ৰটো তোমালোকৰ সুবিধাৰ কাৰণে সো ইয়াতে সূত্ৰটো পাতি দিছো a plus b হোল স্কয়ার ইকুয়াল a স্কয়ার plus 2ab plus b স্কয়ার এই সূত্ৰতে আমি এইখিনিক ভাঙি দিম সোয়া কেনেকুৱা এতিয়া সোয়া এইখিনিক এই সূত্ৰত ভাঙি লও a মানে x b মানে 3 সোয়া এতিয়া a স্কয়ার plus 2ab হয় ফর্মুলা 2 a মানে x আৰু b মানে 3 2ab plus b square হয় b square মানে ইয়াতে 3 b বুলি ধৰা হৈছে তেনেহলে b square মানে 3 square তাৰ পিছত plus y square আছে y square লিখো তাৰ পিছত এইখিনি ক্যালকুলেট কৰিলো 4 2 8 আৰু y minus 8 y plus 4 square আছে মানে 4 4 jar 16 হ'ব এতিয়া আমি খজাইও লিখিম আৰু ক্যালকুলেট কৰি লিখি লম সো খজাই কেনেকুৱা লিখিম প্ৰথমতে x square লিখিম স্কয়াৰ থকা কিটা প্ৰথমত তাৰ পিছত প্লাস আৰু y square এটো লিখি লম তাৰ পিছত xy থকা কিটা minus 6x তাৰ পিছত আছে minus 12y তাৰ পিছত সংখ্যা কিটা ক্যালকুলেট কৰি লও 9 আছে প্লাস আৰু 36 আছে প্লাস মিলিপ্লাই কিমান হ'ব 45 ইকুয়াল হিসাবটো তেনেকুৱা কৰিম সো x square আছে x square লিখো তাৰ পিছত প্লাস আৰু y square আছে প্লাস আৰু y square তাৰ পিছত xy থকা কিটা এতে সোয়া 2 3 গুণ 6 আৰু x প্লাস 6x তাৰ পিছত সো মাইনাস 8y লিখি দিও মাইনাস 8y এতিয়া আমি সংখ্যা কিটা সলভ কৰি লিখিলম xy স্কয়াৰ থকা কিটা লৈ লৈছো এতিয়া হৈছে সংখ্যা কি আছে 16 আছে আৰু 3 স্কয়াৰ আছে তেনেহলে 3 স্কয়াৰ 9 আৰু 16 এ মিলিপ্লাই হ'ব 25 সো এটো 25 কেনেকৈ হৈছে আকৌ এবাৰ বুজিলোৱা 3 স্কয়াৰ মানে 9 মানে 9 ধৰি লৈছো আৰু প্লাসৰ 16 আছে 9 আৰু 16 মিলিপ্লাই 25 হৈছে এতিয়া দুই সাইডক বৰ্গ কৰি লও দুই সাইডক বৰ্গ কৰো কাৰণ দুই সাইডৰ ৰুট কিটা আমি উঠাব লাগে তে স্কয়াৰে ৰুটে ক্যান্সেল হৈ জি আছে ভিতৰত হেকিটা বাহিৰত ওলাই আহি যাব আন্ডাৰ ৰুটৰ পৰা x স্কয়াৰ plus y square minus 6x minus 12y plus 45 আৰু হিসিটোত আছে জি এনেকৈ হ'ব x square plus y square plus 6x minus 8y plus 12 এতিয়া সো আমি এটা কাম কৰো xy কিটা এক সাইড কৰো আৰু সংখ্যা কিটা এক সাইড কৰো এই সিটোত xy আনিলো এই সিটোত অলৰেডি আছে x square plus y square minus 6x minus 12y আৰু এই সিটোৰ পৰা আনো মাইনাসৰ সব প্লাসৰ কিটা মাইনাসৰ হ'ব আৰু মাইনাসৰ কিটা প্লাসৰ হ'ব তেনেহলে এটো প্লাসৰ আছে মাইনাসৰ হৈ যাব x square প্লাসৰ টু মাইনাসৰ y square হ'ব প্লাসৰ 6x টু মাইনাসৰ 6x হ'ব মাইনাসৰ 8y টু প্লাসৰ 8y হৈ যাব আৰু সেই সাইডত বাকি ৰৈছে 25 সো সংখ্যা এক সাইড কৰিম কৈছো তেনেহলে সেই সাইডত অকল সংখ্যা আছে 25 আৰু এই সাইডত সংখ্যা এটা বাছি আছিল 45 যেটো লিখা নাই এটো সেই সাইডত নিপ্লাই মাইনাসৰ 45 বুলি লিখি দিম কাৰণ এই সাইডত তাকোতে এটো প্লাসৰ আছিল সেই সাইডত লৈ গৈছো আৰু সো xy কিটা সব এই সাইডত কৰিছো আৰু সংখ্যা দুটা এই সাইডৰ এটা 25 আৰু এই সাইডৰ 45 টু সো লিখি দিছ এতিয়া সো আমি ক্যালকুলেট কৰো এটো মাইনাসৰ x স্কয়াৰ এটো প্লাসৰ x স্কয়াৰ কাটি গল এটো মাইনাসৰ y স্কয়াৰ এটো প্লাসৰ y স্কয়াৰ কাটি গল এতিয়া আৰু কটাকটি যায় নেকি না যায় এতিয়া এখিনি সমাধান কৰি লও এতিয়া ইয়াতে মাইনাসৰ 6x আৰু এটা মাইনাসৰ 6x মিলিপ্লাই মাইনাসৰ 12x
আৰু চোৱা y y ইয়াতে মাইনাছৰ 12টা y আৰু প্লাছৰ 8টা y তেনেহ'লে ক্যালকুলেট কৰিলে মাইনাছৰ বেছি হ'ব আৰু বেছি আছে যেতিয়া মাইনাছৰ আনসাৰ হ'ব আৰু 12ৰ পৰা 8 গ'লে 4x থাকিব সৰি 4y থাকিব y ক্যালকুলেট কৰিছো তো আৰু সংখ্যা সেই সাইডত কি বাকি আছে সেই সাইডত চোৱা মাইনাছৰ সংখ্যাটো ডাঙৰ মাইনাছৰ হ'ব 45ৰ পৰা 25 গ'লে কিমান থাকিব 20 এতিয়া চোৱা এই সাইডৰ পৰা মই -4 কমন লৈ লও ইয়াতো -4 আছে ইয়াতো -4 মিলিত হৈ আছে তেনেহ'লে -4 কমন ললে থাকিব কি 4 3 গুণ 12 তেনেহ'লে 3 থাকিব আৰু x থাকিব আৰু চোৱা ইয়াতে কি বহুৱালে এটো মাইনাস হ'ব মাইনাসে প্লাসে মাইনাস হ'ব তেনেহ'লে ইয়াতে প্লাস বহুৱাব লাগিব 4 ওলাই গ'লে থাকিব y আৰু ইকুৱেলৰ হিচাপত আছে -20 এতিয়া চোৱা এটা কাম কৰো মই -4 টো ইয়াতে ইহতৰ লগত পূৰণ হৈ আছে হিচাপত লৈ যাম তেনেহ'লে হিচাপত বাকি থাকিব 3x + y হিচাপত চোৱা -20 আছে -20 টো ৰাখো আৰু এই 4y টো পূৰণ হৈ আছিল হিচাপত আহিলে -4y টো হৰণ হৈ যাব মানে তলত আহি যাব 4 20ত আমি জানো 5 বাৰ 5 বাৰ গৈছে আৰু মাইনাস মাইনাসও কাটি গৈছে তেনেহ'লে এটো থাকি গ'ল কি 3x + y = 5 এতিয়া আমাৰ x আৰু y ৰ সম্পৰ্কটো হৈছে 3x + y = 5 এতিয়া আমি এনেদৰে উলাইছো আৰু আনসাৰত দিয়া আছে কেনেকুৱা চোৱা এনেকুৱা 3x ৰাখি দিছে + y ও ৰাখিছে আৰু এই 5 টো হিচাপত আছে নহয় প্লাছৰ এই সাইডত আহিলে -5 হৈ যাব ইকুৱেলৰ হিচাপত একো নাই মানে 0 আনসাৰত এনেকুৱা দিয়া আছে কোৱেশ্চনে কৈছিল আমাক x আৰু y ৰ সম্পৰ্ক দেখুৱাবলৈ তেনেহ'লে আমি x y ৰ সম্পৰ্ক উলাই দিছো এতিয়া ইয়াতে অংকটো সমাপ্ত হৈছে আশা কৰো তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু বুজাত কোনো অসুবিধা হলে মোক কমেন্টত জনাবা ভিডিওটো ভাল লাগিলে লাইক এণ্ড শেয়াৰ কৰি লবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ